এটা আমার হিরোইন বিনা কারণত প্রেগনেন্ট হয়েছে কি কারণ ধরবে পারে না কোনো আকো করাই নাই ओम नमः संग शिवाय नमः अल्हम्दुलिल्लाह अल्लाहु अकबर बिस्मिल्लाहिर रहीम এইবাৰ হে হাঁহৰ কালাৰ আহি গৈছে বহাই দিছে মাত্ৰ পাঁচটাকে হাঁহ আজি খানাত হ'ব মানে পাঁচটা হাঁহ পুৰা ৰেডি কৰিছোঁ বাবু এই পাঁচটা হাঁহ ৰেডি কৰিছোঁ ৰ'ব মই এইখিনিতে এটা কথা ক'বলগীয়া আছে একচুৱেলি মানে কি এই ভিডিঅ'টো যিটো মানে ভিডিঅ' চাই আছে আপোনালোকে এই ভিডিঅ'টো শ্বুটিং হৈছিলে ৰোজাৰ আগতে তো এডিটিং কৰাত পলম হোৱাৰ বাবে তো ৰোজাৰ মাহতে দিলোঁ আপোনালোকে আৰু ভুল নুবুজিব যে ৰোজাৰ মাহত আৰু শ্বুটিং কৰেনে বা খানা চানা খায়নে এনেকৈ বেয়া কথা তো কিছুমানে ভাবিব পাৰে তো সেইকাৰণে মই ক'লোঁ কথা এষাৰ তো ভিডিঅ'টো শেষলৈ চাই লওক আপোনালোকে হেল্ল' গাইজ আজি আমাৰ লণ্ডন গান শ্বুটিঙৰ 9 নম্বৰ ডে তো আমি লাঞ্চৰ কাৰণে এটা বস্তু ৰাখিছোঁ আমাৰ গোটেইখিনি আৰ্টিষ্টৰ কাৰণে মানে আৰ্টিষ্ট স্পট যিমান আছে আৰু গোটেইখিনি তো দেখুৱাইছোঁ আপোনালোক স্পেচিয়েল বস্তু এই পাঁচটা হাঁহ ৰেডি কৰিছোঁ আজি লাঞ্চত হ'ব শ্বুটিঙত পূৰা একদম ৰেডি আছোঁ দগৰি খাম নে কি কয় এইখিনিতে বনাব পূৰা আমি দগৰি খাম এতিয়া আমাৰ হিৰইন বিনা কাৰণত প্ৰেগনেন্ট হৈছে কি কাৰণ ধৰিব পৰা নাই কোনো আকো কৰাই নাই পেটটো কিয় হৈছে বিনা কাৰণত প্ৰেগনেন্ট হৈছে আজিকালি ডিজিটেল না ক'ত কি আজিকালি গাজৰ চাজৰকো বিশ্বাস কৰিব নোৱাৰি তাকেইতো আজিকালি অনলাইন প্ৰেগনেন্ট হৈছে আচ্ছা মানে কি জানা আজিকালি মানে ফল এই মানে যে মানে চব্জি তব্জিকো বিশ্বাস কৰিব নোৱাৰি না তাতো বেজি ইনজেকশ্যন দিয়ে না তাৰে আচাৰ পৰি গ'ল চাগে হয়নে নহয় শাক পাচলিত আজিকালি মানে যিকোনো যায় আজি মানে আমাৰ বাইদেউ তাৰমানে শ্বুটিঙৰ মানে কি আমাৰ লাঞ্চৰ মানে লিষ্ট বনাই দিছে কি লাগিব সেইটো গোটেই লিখি দিছে কি আনিব লাগিব তো এইটো তেতিয়া 1000 দিয়া আছিল ন 2000 হ'ল ন এইবাৰ ক্লেপ ধৰি আছে জীৱনে শেষ কৰিব অ' মা একশ্যন ৰোল কাট কেমেৰা কাট লাইট কাট মানুহ কাট চব কাট আজি ক'তো ভাত নাপি পাঁচটা হাঁহ আনলো এটা পিছফালে বনাইছো ৰাতি না তেল বনাইছ মই তেতিয়া কিলো ভিডিঅ' বনাইছ নেকি আমার ডাইরেক্টর স্ক্রিপ্ট বুঝাই আছে আমার হিরোইন বিনা কারণে প্রেগনেন্ট আছে কিছুটা হাইটেক পারলাম শর্মা মেন্ডা ভিডিও না লাগে ইয়ারটা দিলেও বোর হয়ে গেছে দিলি ক্ষতি হয়ে যায় আমার পুরো একদম আদা নহৰু পিচিব এতিয়া চেলাই আছে খানাৰ কাৰণে পুৰা হাঁহ চাহ ৰেডি ইয়াতে 5 টকা হাঁহ আছে এইটোৰ পিছৰ যিটো মোৰ হ'ব তাৰপিছত কি উত্তৰ দিছোঁ গাড়ী কিয় পঠিয়াব লাগে যদি টেক্সি এখন ভাড়া কৰি আনিব পাৰা ঘৰত 2-3খন গাড়ী থাকোঁতে মই গাড়ী ভাড়া কৰি আনিব লাগে তাৰ পিছৰ ডাইলগটো কি আছে আজি আমাৰ শ্বুটিঙত লণ্ডন গাৰ্ল চিনেমাখনৰ শ্বুটিঙত আমাৰ বিশেষ নামটো কি আহিছে এনে নাম এটা দি ল'ব পাৰি নেকি ৰাইবা বাইদেউ এতিয়া কৈ ভাল লাগে তো আপুনি যে স্ক্ৰিপ্টখন চালে আপোনাৰ ড্ৰামাখিনি কি আছে তো কেনেকুৱা লাগিছে ভাল লাগিছে ক'ত আহিছে শ্বুটিং কৰিব ৰঙীয়া সেইটো কম এতিয়া শ্বট দিয়া নাই এতিয়ালৈকে দিব আৰু মই কিবা এটা কৰিম বুলি ভাবিছোঁ চাই লওঁ এতিয়ালৈকে ভাল লাগিছে আৰু ভাল হ'ব বুলি আশা কৰিছোঁ প্ৰথম সেইটো মোৰ ডেফিনেটলি সেইখিনিতে মই অকণমান মানে তো এই কমেডি ষ্টিক ৰাখিব পাৰোঁ বুজাই আছে তেখেতসকলক ড্ৰামাটোৰ কাৰণে আৰম্ভ হ'ব বোলে লাইট চাইট কেমেৰা চেমেৰা চব ৰেডি হৈ আছে ओम त्र्यंबकम जजामहे सुगंधिं पुष्टिवर्धनम् उर्वरुकमिव बन्धनं मृत्युमुखियत् मामितात् ओम नमः संग शिवाय नमः
আলহামদুলিল্লাহ আল্লাহু আকবার বিসমিল্লাহির রহিম বঢ়িয়া 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 অলপ সন্দেহ সন্দেহত মানে জমাই দিছে এনেকে কৰি থাকে সদায় কৰে আমাৰ বাইদেউ আজি পুৰা মাংস বনাই আছে পিঁয়াজ ৰেডি কৰিছে একদম পুৰা দেখা নাই পুৰা কমা তেল চুলা লগাই দিছে লাহি টাইপৰ গোটাই কাটা কাটি আছে পুৰা লাগি আছে পিঁয়াজ মাংস নহয় এয়া আমাৰ হাঁহ এতিয়া ৰহাই আছে আমাৰ এজনীয়ে এয়া হাঁহ এইবোৰ ৰহাব আৰু বাকীকেইটা হাঁহত বাহিৰত হেৰি কৰি আছে তাতে হাঁহৰ মাংস কুটি আছে এতিয়া পোলাও বনাই আছে উল্টা পুল্টা গ'লেও একো নহয় নাইবা আমাৰ শ্বুটিঙত অলপ মেগী ব্ৰেক দিছোঁ মেগী দি আছোঁ এতিয়া অলপ দেৰিকৈ আৰু পোলা মাংস হ'ব তাৰপিছত আৰু হাঁহৰ মাংসতে ভাত চবে মেগী খাই আছে এইফালে বেলৰ চৰবত দিছোঁ মেগীৰ লগত মেগী বেলৰ চৰবত মেগী খাই আছে আমাৰ ৰাভাই অলপ ফল মূল ৰেডি কৰি আছোঁ আৰ্টিষ্টৰ কাৰণে মেগীৰ লগত এয়া আমাৰ পোলাও হৈ গ'ল এয়া পুৰা চেণ্ট আহি গৈছে এতিয়া মাংস ৰেডি কৰি আছে ইয়াতে মানে গ্ৰেভি বনাই আছে এই তাত মাংস ধুই আছে অলপ দেৰিকৈ ইয়াতে বহাই দিব খাই ভাল লাগিব যেন পাইছোঁ মই কিন্তু বিৰাট ভাল পাওঁ দেই হাঁহ দেখা পালে চুমা খাওঁ এইবাৰ হে হাঁহৰ কালাৰ আহি গৈছে বহাই দিছে মাত্ৰ তাকে খোৱাহে কথা হা অঁ থপথপীয়া পাবা তুমি দেই পুৰা ভাল লাগবা হা অঁ গ্ৰেভি অ' হাঁহৰ মাংস দেখা পালে জিভে লপ লপ কৰে অ হাঁহৰ মাংস দেখা পালে জিভাই লটপট কৰে মাতিছো মাতিছো চব ৰেডি আহিছো ৰ'ব বাপৰে হাগাওতেও লাইট চাইজ কৰি লওঁ বৰ্তমান তলত গ্লাছ থাকিব তাৰ তলত গোপ্ৰ সোমাই দিম মই ভিডিঅ' ওলাই নে লিব আছে মোক ৰাতিপুৱা ধ্যান ধৰি যাইছে হাগাওতে একে লাইট চাইজ দি কিনে হাগে ইমান দি হেৰি নাই নাই ৰাইটে যা ৰাইটে যা তোৰ হাততে আছে নে ৰাইট আৰু ৰাইটে জেগাত বসবো দে হা জেগাত বসবো দে জি ওলাই হাগিছ দিল নেকি আৰু ৰাইটে যা হাগিছ দিল নেকি এইটো যে ডেকৰেশ্যন দেখিছে আপোনালোকে লাইট চাইট লগাই কেমেৰা চেমেৰা লগাই এইটো এটা বিশাল শ্বুট হ'ব গৈ আছে আমাৰ ডাইৰেক্টৰে ডিৰেকশ্যন কৰি আছে শ্বুটিংটো বেলেগ একো নহয় ইয়াতে মানে মানুহ এজনে হাগিব তাৰে শ্বট সেইকাৰণে ইফালেও লাইট দিছে ৰাতিৰ টাইমত শ্বট হৈ আছে মানে সূৰ্যৰ পোহৰ দিব লাগে না সেইকাৰণে বাহিৰৰ পৰা লাইট দিছে ইফালৰ পৰা এইটো লাইট দিছিলে বন্ধ কৰি দিলে এতিয়া কেমেৰা চেমেৰা লৈ হাগা প্লেনিঙৰ কাৰণে কেমেৰা এইজন ডাইৰেক্টৰ মানে পৰিচালনাত হ'ব ইয়াৰ পিছৰ শ্বটটো আৰু ইণ্টাৰেষ্টিং হা মানে ইয়াৰ পিছৰ শ্বটটো আৰু ইণ্টাৰেষ্টিং কেনেকুৱা এখন গ্লাছ থাকিব গ্লাছ হা এই লেট্ৰিনৰ তলত আৰু তলত কেমেৰা সোমাই থাকিব হা যেতিয়া বহিব নহয় যেতিয়া হাগি দিব সেই একদম মানে গ্লাছৰ ওপৰতে টেপাত টেপাতকৈ পৰিব আৰু মানে মানুহে গম নাপাব গ্লাছত আহিছে নে কেমেৰা এটা আৰু যে কিবা কাৰণ পাইনা হাগিনি হয় মানে কি অলপ পানী পনীয়া টাইপ হয় পনীয়া টাইপ ধেৰাতকৈ ওলাই যাব বিচৰি যাব স্প্ৰে হৈ যাব ন হৈ যাব একদম। আৰু সেইজন ব্যক্তি মই হাগিম বহুত দুৰ্ভাগ্যবশত আপোনালোকে দেখিব এইজন আৰু কুকুৰ মতো এইজন ৰগুৱাই নি আগাত মুদ হাই থাকিলে দুটো নাহিব
এতিয়া আমাৰ শ্বুটিং পেক আপ হৈ গ'ল এইবোৰ বস্তুবোৰ পেকিং কৰি আছে চবে এতিয়া যাব লাইট চাইট কেমেৰা চেমেৰা যত আছে গাড়ীবোৰ আমাৰ যাব এতিয়া এইবিলাক চব আমাৰে গাড়ী আৰ্টিষ্ট চব যাব এতিয়া তো আমি 4 দিন এখেতসকলক ঘৰক আমনি দিলোঁ মানে শ্বুটিং কৰিলোঁ তো আজি আমাৰ লাষ্ট ডে আছিলে ইয়াতে 4 দিনৰ মানে চিডিউল আছিলে তো আজি ইয়াত পেক আপ হ'ল নেক্সট চিডিউল আছে গুৱাহাটীতে আছে গুৱাহাটীৰ পৰা শ্বিলঙত আছে ছিকিমত আছে অৰুণাচলত আছে আৰু বহুত জেগাত আছে তো আপোনালোকে নেক্সট ব্লগত দেখা পাব তো আপুনি কিবা ক'ব নেকি কেনেকুৱা লাগিল আমাৰ খুব ভাল লাগিল আপোনালোকক লগ পাই কেনে খুব ভাল কাম কৰিছে বহুত কষ্ট হয় আপোনালোকৰ হয়নে সেইটোৱে সেয়াই চালোঁ আৰু বাকী আপোনালোকৰ ঘৰখনে যিখিনি ছাপোৰ্ট দিছে বহুত ভাল লাগিছে মানে এনেকুৱা লগা নাই যে কোনোবা শ্বুটিঙৰ কোনোবা আহিছে কিবা সেনেকৈ নাই একদম ছাপোৰ্ট দি আছে মানে A to Z হেল্প কৰি আছে চাহ পানীৰ পৰা কিবাৰ পৰা যি লাগে যি বিচাৰিছোঁ মানে এনেকুৱা লাগিছে নিজৰ ঘৰৰ দৰে লাগিছে সঁচাই বহুত ভাল লাগিছে তোমাৰ নিজৰে ঘৰ দিয়া আৰু মোৰতো নিজৰ ঘৰৰ দৰে কিন্তু বাকীখিনিও নিজৰ লাগে চবেই এতিয়া মিছ কৰিব 4 দিন ধৰি এটা জেগাতে শ্বুট কৰিছোঁ 4 দিন ধৰি এটা জেগাতে শ্বুট কৰি আছোঁ না তো বহুত ভাল লাগিল থেংক ইউ স্পেচিয়েল আৰু বাকী চবকে বাই বাই দিওঁ এতিয়া তো এইখিনিয়ে আৰু